জিৰা ৰাইচ বনাবলৈ গোল নেমু এটা ছিঙি লৈছোঁ। হাই এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ মই জিৰা ৰাইচ আৰু আমলেটৰ তৰকাৰী। প্ৰথমে মই জিৰা ৰাইচটো বনাই লওঁ। বাসমতি চাউল 2 কাপ লৈছোঁ মই। এয়া ধুই ল'লোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই তাত ঘিউ এচামুচ দি দিম। এতিয়া জিৰা 2 চামুচ দি দিছোঁ। তেজপাত 2 খিলা দি দিছোঁ। লং ইলাচি ডালচেনি দি দিছোঁ। এয়া মই অকণমান ভাজি লওঁ। এয়া ভাজি হৈ গ'ল। এতিয়া মই পানী 2 গিলাচ দি দিছোঁ ইয়াত। এতিয়া মই চাউলখিনি দি দিছোঁ ইয়াত। চাউলখিনি আৰু অলপ সিজিবলৈ দিম। চাউলখিনি সিজি গ'ল। এতিয়া মই টেঙা এফাল চেপি লৈছোঁ, এইখিনি দি দিম। জিৰা ৰাইচখিনি হৈ গ'ল। এতিয়া মই পানীৰ পৰা এইখিনি চেকি উলিয়াই ল'ম। এতিয়া মই আমলেটৰ তৰকাৰীখিনি বনাই ল'ম। প্ৰথমে মই মছলাখিনি পিচি ল'ম। তাৰ কাৰণে লৈছোঁ মই শুকান জলকীয়া, ৰচুন, আদা আৰু জিৰা। এইখিনি মই গৰম পানীত তিয়াই থৈছিলোঁ। এতিয়া মছলাখিনি পিছা হৈ গৈছে। এতিয়া মই ডিমখিনি গুলি ল'ম। ডিমখিনি গুলিবলৈ মই পিঁয়াজ এটা কাটি লৈছোঁ, কেঁচা জলকীয়া এটা কাটি লৈছোঁ। ইয়াত মই বেচন এচামুচ দি দিম। হালধি দি দিছোঁ আধা চামুচ। নিমখটো সোৱাদ অনুযায়ী দি ল'ব। ডিমখিনি গুলি হৈ গ'ল। এতিয়া মই আমলেটখিনি বনাই ল'ম। আমলেটখিনি বনোৱা হৈ গৈছে। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। মই এইখিনি এতিয়া তুলি দিম। এতিয়া মই পিঁয়াজ দি দিছোঁ যে।
তেজপাত দি দিছোঁ। এতিয়া পিচি থোৱা মছলাখিনি দি দিছোঁ। দি দিছোঁ। নিমখটো সোৱাদ অনুযায়ী দি ল'ব। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিম ইয়াত। এতিয়া ভাজি থোৱা আলুখিনি দি দিছোঁ ইয়াত। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 5 মিনিট হৈ গৈছে, এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ। এতিয়া আকৌ মই 5 মিনিটৰ কাৰণে ঢাকি দিম। 5 মিনিট হৈ গ'ল। এতিয়া মই 5 মিনিট হৈ গ'ল। এয়া মই লং ইলাচি দালচেনি পিচি থৈছিলোঁ, এইখিনি দি দিম এতিয়া। এতিয়া মই আমলেটখিনি ইয়াত দি দিম। এতিয়া আমলেটৰ তৰকাৰীখিনি আমাৰ ৰেডি হৈ গ'ল।